हेलो फ्रेंड्स आपनालोके बारू निजर घरर कारोबार बिया बा पार्टीर कारणे जागा विचारि आछे नेकी जदि तेनुका विवाह भवन बा पार्टी किबा होटेल बा रेस्टुरेंट विचारि आछे तेतियाले मैं आपनालोকক कওঁ শুনক आजारा भिआईपिर फ्लाईओभारखনৰ লগতে আছে आशीर्वाद भवन बुली एटु बियाও पातिब पारे आरु यात आपनालोके घरुवा किबा पार्टी अर्गानाइज करिब पारे जदि कारोबार बर्थडे आछे हेयाও पातिब पारे कारण रिसेंटली मोर भंटी एटात मोर भागिनटोर बर्थडे पार्टीটো थ्रो करिसिले सो आमी खूब ভাল পালো গৈ পৰিবেশটো খুবেই ঘৰুৱা হয় কাৰণ যেহেতু আজিকালি আমি জানো যে মানুহৰ ঘৰত জাগা কম থাকে মানুহ ফ্ল্যাটত থাকে সো বিবাহ ভৱন বিলাক সাধাৰণতে খুব প্ৰফেশনাল হয় তাত এটা ৰুম থাকিব বা দুটা ৰুম থাকিব ডাঙৰ ডাঙৰ হল থাকিব তো তাৰ মাজতে কৰিব লাগে কিন্তু ইয়াত তেনেকুৱা নহয় আপোনালোকে দেখিছে এটো এটা আসাম টাইপ ঘৰৰ নিচিনাকে বনোৱা আছে খুব ধুনিয়াকে একদম নিজৰ এখন চুটালৰ নিচিনা নিজৰ এখন ঘৰৰ নিচিনা এটা পৰিবেশ তাত পোৱা যায় আৰু আপুনি গোটেই হলটো বুক কৰিব পাৰে আৰু কাখত থকা ৰুম বিলাক গেষ্ট ৰুম হিচাপত আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু আমাৰ পাৰ্টিটো যেহেতু বহুত বেছি মানুহ মতা নাছিলো 100 জন মান মানুহ আছিলে গতিকে সেই কাৰণে আমি এই ডাইনিং হলটোৱে লৈছিলো এটো ডাইনিং হল হয় ইয়াত সৰু যদি পাৰ্টি বাৰ্থডে পাৰ্টি বা ম্যাৰেজ এনিভাৰ্সাৰী এনেকুৱা ধৰণৰ পাৰ্টি পাতিবলৈ হলে আপোনালোকে এনেকুৱা ৰুম বিলাকো বুক কৰিব পাৰে আৰু এটো হৈছে হল ৰুম এটোতে আমি বাৰ্থডে কেক কাটিং বা বাকি যিখিনি পৰ্ব আছিল আমি কিনি কৰিছিলো আৰু এটো ৰুম আপোনালোকে বেলেগ ধৰণেও ব্যৱহাৰ কৰিব পাৰে যদি বিয়া হয় মানুহ নিজৰ ঘৰৰ নিচিনাকে আপুনি গোটেই ৰুম বিলাক ব্যৱহাৰ কৰিব পাৰে আৰু খুবেই ভাল লাগিছে বিবাহ ভৱনটোত গৈ আজিকালি যেহেতু থিম বেসড পাৰ্টি ৰাখে মানুহে তো আপোনালোকে যেনেকুৱা ধৰণৰে থিম বিচাৰে তেনেকুৱা ধৰণৰে থিম আপোনালোকে তাত কৰিব পাৰিব গতিকে বাচ্চাৰ বাৰ্থডে পাৰ্টিয়ে হওক বা বিয়াৰ পাৰ্টিয়ে হওক তো এইবোৰ পাতিবৰ কাৰণেও আপোনালোকৰ এই হলৰ বাহিৰত ওপেন স্পেস আছে য'ত আপোনালোকে বাফে সিস্টেম কৰিব পাৰে আৰু যদি বিয়া থাকে তেতিয়াহলে যদি বিয়াৰ পাৰ্টি হয় তেতিয়াহলে দৰা কইনা বহিবৰ কাৰণেও বাহিৰত জাগা আছে বনাই ল'ব পাৰে আপোনালোকে নিজে সো গোটেই সিস্টেমটো বহুত ভাল লাগিছে আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহলে বুকিং কৰিব পাৰে আপোনালোকে চাই থাকিব চৈতন্য ব্লগছ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ কাৰণে বাই